Hello, welcome back to a new video of my YouTube channel. আজিৰ এইটো ভিডিঅ'ত মই আলোচনা কৰিম জেনাৰেল নলেজ সাধাৰণ জ্ঞান মাল্টিপল চইচ কোৱেশ্চন এণ্ড আনসাৰ ফৰ কম্পিটিটিভ এক্সামিনেশ্যন। কুৱেশ্চন নম্বৰ 1, অসমৰ পুৰণি নাম কি আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল প্ৰাগজ্যোতিষপুৰ। কুৱেশ্চন নম্বৰ 2, অসমৰ জাতীয় সংগীত কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ও মোৰ আপোনাৰ দেশ। কুৱেশ্চন নম্বৰ 3, ও মোৰ আপোনাৰ দেশ সংগীতৰ ৰচক কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল লক্ষ্মীনাথ বেজবৰুৱা। কুৱেশ্চন নম্বৰ 4, অসমৰ জাতীয় জন্তু কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল গড়। কুৱেশ্চন নম্বৰ 5, অসমৰ জাতীয় উৎসৱ কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল বিহু। কুৱেশ্চন নম্বৰ 6, অসমৰ প্ৰধান নদীৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল বৰাক ব্ৰহ্মপুত্ৰ। কুৱেশ্চন নম্বৰ 7, পৃথিৱীৰ বৃহত্তম নদীদ্বীপটোৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল মাজুলী। মাজুলী ক'ত অৱস্থিত? অসমত অৱস্থিত। কুৱেশ্চন নম্বৰ 8, অসমৰ সৰ্বপ্ৰথম স্নাতক ডিগ্ৰী লাভ কৰা ব্যক্তিজন কোন? অসমৰ সৰ্বপ্ৰথম স্নাতক ডিগ্ৰী লাভ কৰা ব্যক্তি কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল আনন্দৰাম বৰুৱা। কুৱেশ্চন নম্বৰ 9, অসমৰ গৰম পানীৰ হ্ৰদ ক'ত অৱস্থিত? গৰম পানীৰ হ্ৰদ অসমৰ ক'ত আছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল নম্বৰ হাবি। কুৱেশ্চন নম্বৰ 10, অসমৰ ক'ত বিলাতী মাটিৰ কাৰখানা আছে অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল বোকাজান। বোকাজান কাৰ্বি আংলং জিলাত আছে। কুৱেশ্চন নম্বৰ 11, অসমত অৱস্থিত একমাত্ৰ ক্ষুদ্ৰ নদীদ্বীপটোৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল উমানন্দ। উমানন্দ ক'ত অৱস্থিত? গুৱাহাটীত অৱস্থিত। কুৱেশ্চন নম্বৰ 12, অসমত বৰদলৈ ট্ৰফী প্ৰতিযোগিতা কিমান চনত আৰম্ভ হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল 1952 চনত। কুৱেশ্চন নম্বৰ 13, কোনজন আহোম ৰজাক ভগনীয়া ৰজা আখ্যা দিয়া হৈছিল? শুদ্ধ উত্তৰটো হ'ল চুহুংমুং। কুৱেশ্চন নম্বৰ 14, অসমত অসহযোগ আন্দোলন কেতিয়া হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল 1920 চনত। কুৱেশ্চন নম্বৰ 15, প্ৰথমগৰাকী অসমীয়া ৰাষ্ট্ৰপতিৰ নাম কি আছিল? অসমৰ পৰা নিৰ্বাচিত হোৱা প্ৰথমগৰাকী ৰাষ্ট্ৰপতি কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ফখৰুদ্দিন আলী আহমেদ। কুৱেশ্চন নম্বৰ 16, স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ৰাজেন্দ্ৰ প্ৰসাদ। ৰাজেন্দ্ৰ প্ৰসাদ স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি আছিল। কুৱেশ্চন নম্বৰ 17, ভাৰতৰ বৃহত্তম ৰাজ্যখনৰ নাম কি? ভাৰতত যি 28খন ৰাজ্য আছে তাৰে আটাইতকৈ ডাঙৰ ৰাজ্যখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ৰাজস্থান। কুৱেশ্চন নম্বৰ 18, ভাৰতৰ ক্ষুদ্ৰতম ৰাজ্যখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল গোৱা। কুৱেশ্চন নম্বৰ 19, ভাৰতৰ জাতীয় খেল কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল হকী, কাবাডী। কুৱেশ্চন নম্বৰ 20, ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অশোক স্তম্ভ। অশোক স্তম্ভ হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক। কুৱেশ্চন নম্বৰ 21, ভাৰতৰ ৰাষ্ট্ৰীয় ফল কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল আম। কুৱেশ্চন নম্বৰ 22, ভাৰতৰ জাতীয় সংগীত কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল বন্দে মাতৰম। বন্দে মাতৰমৰ ৰচক কোন আছিল? বংকিম চন্দ্ৰ চেটাৰ্জী।
কুৱেশ্যন নম্বৰ 23 ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতটোৰ নাম কি? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল জনগণ মন। জনগণ মন সংগীতটো হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত আৰু জনগণ মনৰ ৰচক কোন আছিল? ৰবীন্দ্ৰনাথ ঠাকুৰ। কুৱেশ্যন নম্বৰ 24 ভাৰতৰ ৰাষ্ট্ৰীয় ভাষা কি? ৰাষ্ট্ৰীয় ভাষা হৈছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ল হিন্দী। কুৱেশ্যন নম্বৰ 25 ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰীজনৰ নাম কি? প্ৰথম মহিলা প্ৰধানমন্ত্ৰীজনৰ নাম কি? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ইন্দিৰা গান্ধী। কুৱেশ্যন নম্বৰ 26 স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল? প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল? জৱাহৰলাল নেহেৰু। জৱাহৰলাল নেহেৰু আছিল স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী আৰু ইন্দিৰা গান্ধী আছিল প্ৰথম মহিলা প্ৰধানমন্ত্ৰী। কুৱেশ্যন নম্বৰ 27 ভাৰতৰ প্ৰথম মহিলা ৰাজ্যপাল কোন আছিল? ৰাজ্যপাল হিচাপে নিৰ্বাচিত হোৱা প্ৰথম মহিলা কোন আছিল? সৰোজিনী নাইডু। কুৱেশ্যন নম্বৰ 28 প্ৰথম মহিলা মহাকাশচাৰীজনৰ নাম কি আছিল? প্ৰথম মহিলা মহাকাশচাৰীজনৰ নাম কি আছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল কল্পনা চাওলা। কল্পনা চাওলা ভাৰতৰ বাসিন্দা আছিল কিন্তু আমেৰিকাত সাইণ্টিষ্ট হিচাপে প্ৰতিষ্ঠিত হৈছিল। কুৱেশ্যন নম্বৰ 29 ভাৰতৰ সৰ্বাধিক বৰষুণ হোৱা ঠাইখনৰ নাম কি? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল মৌচিনৰাম। মৌচিনৰামত ভাৰতবৰ্ষৰ সৰ্বাধিক বৰষুণ হোৱা ঠাই আৰু মৌচিনৰাম ক'ত অৱস্থিত? মৌচিনৰাম মেঘালয় ৰাজ্যত অৱস্থিত। কুৱেশ্যন নম্বৰ 30 ভাৰতৰ উচ্চতম মিনাৰটোৰ নাম কি? উচ্চতম মিনাৰটো হৈছে কুতুব মিনাৰ আৰু কুতুব মিনাৰ কোনে সজাইছিল? চুলতান কুতুবুদ্দিন। আজিৰ ভিডিঅ'টোৰ আলোচ্য বিষয় এইখিনি আছিল। যদি ভিডিঅ'টো আপোনাৰ ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটোত যদি আপুনি নতুন হয় ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিব যাতে পৰৱৰ্তী ভিডিঅ'সমূহ আপুনি অতি সহজতে লাভ কৰিব পাৰে।